মাছ ফ্ৰাই হৈ গ'ল এতিয়া জাতিলাওটো এনেদৰে ভাজা হৈছে এয়া আমাৰ বৌ হয় এজনী ৰান্ধনী বৌ মোবাইল চাই চাই ভাত বনাই আছে চৌকাটো চাই লওক কি ষ্টাইলৰ হয় এইটো অলপ বেলেগ টাইপৰ চৌকা আছে এই বাচন তলত গেছৰ নিচিনা কাম কৰে ন বৌ চৌকাটো এতিয়া শাকখিনিও হেৰি কৰা হৈ গ'ল এয়া হৈছে পালেং শাক পালেং শাকখিনি ভাজি থোৱা হ'ব এতিয়া মই এইটো খাই দিম ডালিমটো আমি এনেদৰে আপোনালোকক দেখুওৱা নহ'লে অলৰেডি আমি এনেদৰে ভাজি সিজাই লোৱা হৈছে লৈ পানী ঢালি দিয়া গ'ল তাৰপিছত এতিয়া মাছটো দি দিলোঁ আপোনালোকক দেখুওৱা নহ'লে বাৰু এতিয়া ঢাকনি লগাই দিলোঁ বাছ এয়া আঞ্জাটো হৈ গ'ল নমাই দিলোঁ ইয়াতে এনেদৰে হৈছে এই মাছ জাতিলাওৱে